বৰ্তমান আমাৰ গাঁৱত অৰ্থাৎ খেলুৱাত আৰু আমাৰ খেলুৱা গাঁৱত দামোদৰ দেৱৰ 539তম বৰ্তমান সভা মহোৎসৱ চলি আছে আৰু এইবেলি আমাৰ 25 বছৰ হৈছে অৰ্থাৎ ৰূপালী জয়ন্তী। তো সেই সভা মহোৎসৱ উপলক্ষে মই এতিয়া কৰিব যাই আছো এটা কম্পিটিশ্যন যিটো হৈছে ফুচকা কম্পিটিশ্যন। তো আহক বলক ফুচকা কম্পিটিশ্যন কৰো। বৰ্তমান আমাৰ লগত আছে 5টা আৰু এটা আছে ৰাজ। তো 6জন পাৰ্টি আছে আৰু এই 6জনৰ আমি যেহেতু কম্পিটিশ্যনটো দুটাৰ মাজত হ'ব, দুটাৰ মাজত মানে মিলে ল'ম। প্ৰথম হেৰ এগেইনষ্টটো কোনে টাই কৰে এইটো চাই লওঁ। ঘৰে ঘৰে চলি এটা ঘৰে ঘৰে চলি হেৰকে এগেইনষ্ট আৰু ঠিকাদাৰ আৰু মিলে আছে যিহেতু দুয়ো সমান বয়সৰ চলি কৰা দিলোঁ। ৰাজৰ লগত ৰাজন কাজদি চল কম্পিটিশ্যন চলি আছে বৰ্তমান 2-3 হ'ল নেকি 2-3 চলি আছে। চুপি 3 আৰু আমাৰ সুশান্ত 2। তো সুশান্ত 3 আহিব চুপি 4 গেল 4 তো সুশান্ত 4 এই 5 হয় ফুচকা কম্পিটিশন চলি আছে হয় আমার নাগরার নাম क्या ये क्या बक रहे কি নম্বর 6 6 পয়সা খালা মোরে হাতে সুপি হাট সুশান হাট জ্বালা দিয়া নাই আর হল নাকি চুপি আৰু সুশানৰ মাজত আমাৰ কি চুপি জিকিল সুশান হার মানে গেছে না তো চুপি ইটা আমি ফাইনালৰ কাৰণে ৰাখছো मतलब वो अलग ही लेवल का बंदा था। আমাৰ সেকেন্ড কন্টেস্টেন্ট কোনে আছে সেকেন্ড মিৰ আৰু টিকাটা আছে আহি যাও টিকাটা 2 যাব 2 গেল দিয়ক মিৰ কৈছে আছে হৈছে না জ্বালা হলেও হৈছে থাকবি ভাল ললেও হলেও হৈছে 3 গেল টিকাটা বঢ়িয়া টিকাটা জ্বালা পৰা নেকি মানছ নেকি হাতটো মাৰা নাই হার মারলে কবা 4 টিকাটা 4 তোমার 3 আছে ফাইনাল কম্পিটিশন আমার ফাইনাল কংগ্রেচুলেশন ফাইনালত আছে আমার সুপি ও চকুবানি একোনে পাৰাকলে খ যদি হার মারমাল গাছ কৈ দিবা তো গাইস চকুবানি হলছি হার মারা নাই টিকেটা হাত নেকি তো গাইস হাত গেল
অঁ হ'ব কিবা মিলাম দে মই তো মিৰ হাত অ' ৰাজ কান্দি কান্দি খাই আছে মিৰে হাত নামানবা একো নাই নৰা আলি ক'বা আমাৰ যি নাগৰিক মন্ত কৰাৰ পিছতে আমি সাংস্কৃতিক টিকেটা হাত এ মজা টিকেটা ফাইনেলত আছে চুপি আছে মিৰ আঠ গেল সমান অ' ৰাজ ৰাজে কোনে হার নাম রে হারের নাম রে মোর কি হবো তো গাইছ ন গেল হার মানাই নাই কোনেও এইটো কান্দি কান্দি খাইছি ও হো ন কান্দি কান্দি খাই আছে আৰু দিছে নালাগে খুৰা জ্বালা বেছি দিব নালাগে যেখান্তি চেখান্তি যাওক বেছি দিবা মোৰ দেউতাৰ নাম পাঠক শ্ৰী দীপেন্দ্ৰ মেধি বেচেৰা একো নাই চলে কান্দি আছে একো নাই হার মানলে কি বল কবা পারাকলি আজি মানি আর ফ্রি দিছো ঠিক আছে 10 গেল এ হাত চাপড়ি হওয়া লাগে রাজা রাজ এ চলি হাত চাপড়ি মারা 10টা বড়িয়া ঠিকানা বড়িয়া লাগে দেখো ৰাজক মাতা মই মাতা বুলি শুনুন ৰাজুন ঠিক আছে বাৰ ঠিক আছে চলি যাওঁ পানী বটল নাৰ মই পইচা দিম নাৰ তোমাৰ দুটা পানী বটল তো বাৰ হল নাই বেন তো গাইছ পানী আনবা থৈছো পানীটো লাগিব ললি অৱস্থা বেয়া আছে কান্দি আছে পানী এতিয়া খাব নোৱাৰো হাৰা পিছত পানী খাব পাৰবা হাৰা পিছত পানী আছে হাৰা পিছত ইটা নহয় হাৰাৰ মাৰা পিছত এই দিলি এইটো গতাইছে যাব ওহো মিৰ কান্দি বেচেৰা চকু পানী ওলাই আছে একো নাই অসহ্য লাগিলে কবা কাবাক যদি অসহ্য লাগে কৰিবা না যদি নৰ পুৰা অসহ্য লাগিছে কৰিবা অধিকাৰা কিমান হ'ল ন চেছ দে আজি আৰে চেছ হাৰ মাৰা নাই এইটো মাতা হাৰ মাৰা নাই না কান্দি আছে কি হ'ল হাতটো মাৰা নাই আৰু খাব ৰবা কি নকবা কান্দি আছে নাই চলিবলৈ কিবা হৈ গেল আকালে গম হ'ল নেপা এগলা জ্বালা চা বেছি নামত বা খুৰা কিমান আছে 17 আছে 17 এ ভগৱান 18 গাড়ী গেছি গেলা বিশ গেল হাতলে দিবা বঢ়িয়া মিৰে কি হাৰ মাৰিব নেকি হাৰ মাৰিব বীৰ নাই মিৰৰ কাৰণে হাতালি যা মিৰৰ কাৰণে হাতালি বঢ়িয়া সমানে এৰি দিয়া নাই কোনেও কি আনৰে পেটৰ অৱস্থা হৈ আহিছে হান মানলি ক'ব খাব লাগিব 21 আনৰে নৰে না কি কইল নৰে ও ঠিক আছে হাত মানি গেল তো ফাইনালি কান্দি আমার মিরে উঠে গেল হাততালি দা বড়িয়া গেছে বড়িয়া আরে ভাল গেছে তো বাদ পেটর অবস্থা কানু হই নরে এশ 20 টাকা বৰ্তমান 120 টাকাৰ মাজত ঠিক আছে কোনাকটা খালা মোৰ পইচা কথা 120 হ'ব খুৰা লাষ্টত চব দি আছো 21 আৰু সুশান আৰু কেইটা খাইছিল 7টা 9টা আৰু 8টা হ'ব দে খুৰা পইচা হিচাপ কৰি আছে পইচা কথা নাই খুৰা ক'ব ৰেট চিলি দিছি সেই ৰেষ্টুৰেণ্ট তুমি যাতে 7টা 8টাত হাৰ মানি গেল
এক নাচগে 21টা খাইছি 21টা পুৱা হলব সেইটো হয় বাৰু পুৱা হলব সেইটোৰ কি জানে পুৱাটো এই আছ ইটা কম্পিটিশ্যন দিলা এই ইটা আছ গায়ক আছে ইয়াৰ পিছত একদমক যাই পাবা পুৱাক লৈ নহয় ৰাতিয়ে যাব পাৰে কি জানো একো ঠিক নাই